সকলোৰে ভালনে? আজি ৰাতিপুৱা সময়ত মানুহজনক কৈছিলোঁ যে অকণমান ভিডিঅ' কৰি দিবাচোন বাৰু, কিমাননো আৰু নিজে নিজে ভিডিঅ' বনাই থাকিম। ৰাতিপুৱা সময়টো খুব ব্যস্ত, ইফালে চালে 7:30 বাজিলে। ইফালে মই ডিউটিলৈ যাব লাগিব। এফালে ভাত আৰু দালি বহাই দিছোঁ। দালিত এয়া ওলকবি দিছোঁ। সাধাৰণভাৱে ভাতখিনি বনাইছোঁ আৰু এইফালে মানুহজনে চাহ খাম বুলিও ক'লে, লগতে চাহো বহাই দিলে। এইফালে আকৌ মায়ে ৰাতি নিমখ থোৱা টেমাটো ধুই থৈ দিছে, মই গম পোৱা নাই। আকৌ ডাঙৰ টেমা এটাত নিমখ ওলাই দিব লগা হৈছে। ব্যস্ত মানুহ, কিটচেনখন চাফা কৰিবলৈ কেতিয়াবা সময় নাপায়, আপোনালোকে ইগন'ৰ কৰিব দেই। ৰাতিপুৱাৰ সময়ত 2 পাচলি কাটি দিলে মোৰো সহায় হয় আৰু মায়ে এইকণ হেল্প কৰে বাৰু, নকৰা নহয়। ইয়াৰ মাজতে দালিখন চম্ভাৰ কৰিলোঁ আৰু অকণমান বেঙেনা ফ্ৰাই কৰিছিলোঁ। এইখিনি দেখুৱাব নহ'ল, মোবাইলটো অফ হৈ থাকিলে গম নাপালোঁ। যেনে তেনে সাধাৰণভাৱে অকণমান বনাই কেনে খাই যাওঁ আৰু সেয়াই একেবাৰে সাধাৰণভাৱে বনাইছোঁ আজি। এয়া আমাৰ আজি ভাতৰ থালি আছিলে ৰাতিপুৱাৰ। এইফালে মই ডিউটিলৈকেও ৰেডি হ'লোঁ। এই যোৱাৰ সময়ত চাইছেনে, বৰ্ণিল শুই আছে, খুব বেয়া লাগে কেতিয়াবা, মানে খুব সাৰ পাই উঠি বিচাৰে সি মাকক।